নমস্কাৰ বন্ধুবৰ্গ, মোৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত হৈছোঁ মawsmaicave cherrapunji। এতিয়া আমি গুহাৰ সন্মুখত আহি উপস্থিত হৈছোঁহি। ইয়াত আমি আহোঁতে এণ্ট্ৰি ফিজ ল'বলগীয়া হৈছিল আৰু যেতিয়া এটা কথা মনত পৰিছে, যেতিয়া মই 2004 চনত যেতিয়া আহিছিলোঁ তেতিয়া এই গুহাটোৰ ভিতৰত কোনো লাইটৰ ব্যৱস্থা নাছিলে আৰু এতিয়া কিন্তু সেই লাইটৰ ব্যৱস্থা কৰি দিছে। গতিকে যাবলৈ ইয়াত যেতিয়া আমি পৰ্যটকবোৰ যাবলৈ কোনো অসুবিধা হোৱা নাই। কিন্তু ইয়াত খুব এটা আপোনাৰ বৰষুণ দি থকাৰ কাৰণে এইটো এটা আপোনাৰ পিছল আৰু শিলৰ পৰা ফাকে ফাকে অলপ পানী পৰি আছে। ভিতৰত যথেষ্ট পিছল আৰু লুংলুঙীয়া বাটৰ দৰে, যাওঁতে অলপ হাওলি যাবলগীয়া হয়। এই গুহাটো মেঘালয়ৰ একমাত্ৰ গুহা যি চূণ শিলৰ পৰা সৃষ্টি হৈছে, যাক আমি ইংৰাজীত লাইমষ্টোন বুলি কওঁ। সুৰংগৰ ভিতৰত প্ৰৱেশ কৰোঁতে আমাক যিটো ৰাস্তা দেখাই দিয়া হৈছে, সেই ৰাস্তাটোৰ দৈৰ্ঘ্য প্ৰায় 150 মিটাৰমান হ'ব আৰু এই ৰাস্তাটোৱে গৈ আমি ইটো পাৰত উপস্থিত হ'মগৈ। কিন্তু ইয়াৰ ছাইডৰ ভিতৰত যিখিনি ৰাস্তা আছিলে, সেই ৰাস্তাটো যোৱা প্ৰতিবন্ধতা আছে, তাত যাবলৈ দিয়া হোৱা নাই। গতিকে এই ৰাস্তাটোৰ পোনে পোনে গৈ থাকিলে আমি সিটো মূৰত ওলাই যাব পাৰিম। ভিডিঅ'টো উপভোগ কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছোঁ আৰু লগতে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।